নমস্কাৰ মই অমৰজ্যোতি স্বাগতম জনাইছোঁ সকলোকে বৰাইছোঁ কথানকে মোৰ ইউটিউব চেনেল অনত অফ লাইফৰ আন এটি ভিডিঅ' লৈ বহুদিন ভিডিঅ' দিব পৰা নাই গতিকে আপোনালোকে বেয়া নাপাব ঘৰুৱা অসুবিধাৰ কাৰণে ইমান দিন দেৰি হ'ল আজি আমি দুই বন্ধু নাক্কাটি পাহাৰলৈ বুলি ওলাইছোঁ গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আহি পালোঁ নাক্কাটি এয়া নাক্কাটি নামনি নামি এয়া চাওক নাক্কাটি 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 আজি পুৰা ফুল জোচত আছোঁ আধা ঘণ্টাত উঠিব পাৰিবি না যাব হে যাব কলিজা লাগিব লেটছ ৰক ইট এইবাৰ আমি ট্ৰেকিং কৰা ষ্টাৰ্ট দিছোঁ পাহাৰলৈ বুলি গতিকে আহক মোৰ লগত দেখুৱাওক নাক্কাটিৰ ওপৰৰ পৰা কি মনোৰম দৃশ্য আপোনালোকে চাই ৰক ইয়াত আহিলে পুৱাই আহিলে ভাল 5-6টা বজাত ইয়াত উঠিব আৰম্ভ কৰিলে খুবেই ভাল পুৱাই আমি ঘৰৰ পৰা ওলাইছোঁ 10:30 আৰু এতিয়া ফাটি গৈছে অকণমান পিছত চলা ফাটি খাম ওলাব চাই থাকক ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ আপোনালোকে কেৱল চাই আৰু গুচি যায় অন্ততঃ ছাবস্ক্ৰাইব কৰক আমি জাষ্ট 90% 10%হে উঠিলোঁ 90% এতিয়াও বাকী আছে আৰু ইয়াতে অৱস্থা কাহিল কিন্তু জোচ আছে মনত জোচ ভাগৰি নাযাওঁ ওপৰলৈ যাম নাক্কাটিৰ নামটো কিয় হ'ল ইয়াৰে দুজনমান খুৰা সুধিলোঁ কিন্তু তেওঁলোকে ক'ব নোৱাৰিলে কোনোবাই জানে যদি কমেণ্টত ক'ব নাক্কাটিৰ নামটো কিয় হ'ল ব্লগিং কৰাৰ মজা ফাটি গৈছে একদম অকণমান জিৰাই লওঁ কলিজাখন ঢাকাত টুকুত লগাইছে গতিকে ই কৈ আছে জিৰা অলপ জিৰা গতিকে জিৰাই ল'ম দেই এয়াই আমাৰ অসম প্ৰকৃতিয়ে মীনা কৰাই সজোৱা অন্যতম নিৰূপম এয়াই আমাৰ বঙাইগাঁও ইয়াৰ তুলনা বিচাৰি ক'তো নাযাওঁ এয়াই নাক্কাটি আই আমি বনৰীয়া আমি বনৰীয়া এই আমাৰ লগত বন্ধু কালু ব'লা কালু ওপৰলৈ কালু আহি আছে কাম অন কালু লেটছ ৰক ইট কাম অন ইমান কষ্ট কৰি আহি আছোঁ আপোনালোকৰ কাৰণে আপোনালোকক দেখুৱাবলৈ দৃশ্য গতিকে অন্ততঃ এটা লাইক কৰি দিব বেয়া পালে ডিছলাইক কৰিব কমেণ্ট কৰিব তথাপিও কিবা এটা কৰিব মুঠতে কৰিব নাক্কাটি হৈছে আমাৰ আৱেগ যাৰ কোনো সৌন্দৰ্যৰ তুলনা নাই কোনো আমেৰিকা শৃংগ হওক বা অন্য কোনো হওক ইয়াৰ লগত তুলনা কৰি কোনো লাভ নাই ইয়াৰ সৌন্দৰ্যই বেলেগ ইয়াৰ বৈশিষ্ট্যতাই বেলেগ নাক্কাটি ইয়াক আনৰ লগত তুলনা কৰি লাভ নাই পাই গ'লোঁ দ্য টপ অফ নাক্কাটি হিল দ্য পিক অফ নাক্কাটি হিল এণ্ড ফাইনেলি উই হেভ ৰিচ দ্য টপ অফ নাক্কাটি হিল
এতিয়া মই আছোঁ শৃংগটোৰ ঠিক একেবাৰে তলত সৌটো শৃংগটো আৰু ইয়াৰ একেবাৰে তলত আছোঁ মই আৰু এইবোৰ চাওক কেনেকুৱা লেতেৰা পৰিৱেশৰ সৃষ্টি কৰি থৈছে এনেকুৱা কৰিলে বেয়া লাগে প্লিজ আপোনালোকে আহিলে এনেকুৱা পৰিৱেশ লেতেৰা কৰি থৈ নাযাব যিবিলাক প্লাষ্টিকৰ বস্তু লগত লৈ আহে সেইবিলাক লগতে লৈ যাব অপূৰ্ব সুন্দৰম এই দৃশ্য মনোৰম সকলো কষ্টভাগৰ কেনি গ'ল গমকে নাপালোঁ Kalu, what happened? Kalu is tired. খবরে গেছো নাকি খবরে গেছো এয়া নাক্কাটি পাহাৰৰ ওপৰৰ পৰা কি নান্দনিক প্ৰাকৃতিক দৃশ্য আৰু এই নান্দনিক প্ৰাকৃতিক দৃশ্য চাবলৈ কি ইয়ালৈ মানুহবোৰ আহে চাওক ইয়াৰ কি লাভলি পৰিৱেশ কি মনোমোহা ইয়াৰ দৃশ্য প্ৰকৃতিৰ মেলা প্ৰকৃতিৰে খেলা এয়াই হৈছে আমাৰ নাক্কাটি আৰু লীলা বন্ধু কি সুন্দৰে তোমাৰ এই মহিমা লিখিবলৈ নাই আখৰ ক'বলৈ নাই ভাষা কিদৰে কৰিম বৰ্ণনা তোমাৰ এই অমিয়া সৌন্দৰ্যৰ ৰূপমায়া বেকা বেকি কৈ গৈছে বৈ সৌখন হৈছে টুনীয়া নৈ আৰু সৌখন হৈছে হোমেশ্বৰ পাহাৰ আৰু এয়া হৈছে নাক্কাটি পৰ্বতমালা এই ওখ ওখ সৰু সৰু পাহাৰবোৰ